হেল্ল' কৃষক বন্ধুসকল, স্বাগতম জনাইছোঁ আপোনালোকক আমাৰ ইউটিউব চেনেল য়োগী ফাৰ্মিঙলৈ। আমি সোণালী মুৰ্গী চিৰিজ এটা বনাই আছোঁ আৰু আজি আমাৰ সোণালী মুৰ্গীকেইটাৰ 20 নম্বৰ দিন হয় আৰু 20 নম্বৰ দিনত ৱেট প্ৰায় 240 গ্ৰাম 250 গ্ৰাম মান আহিছে আৰু কোনোবা এটাৰ 180 গ্ৰামলৈও আছে। এভাৰেজ ৱেট ক'বলৈ গ'লে আপোনাৰ 220 গ্ৰাম ধৰিব পাৰি। এইটো আপোনাৰ 25 দিনত 220 গ্ৰাম ধৰিব পাৰি এভাৰেজ ৱেট। আৰু বৰ্তমান মই ইহঁতক খাবলৈ দি আছোঁ ষ্টেটাৰ দানাটো খাবলৈ দি আছোঁ ইহঁতক। মই ইহঁতক ৰাতিপুৱাৰ টাইমত কোম্পানীৰ দানাটো দি আছোঁ আৰু গধূলি পৰত মই ইহঁতক ঘৰতে দানা বনাইছোঁ, সেই দানাটো খাবলৈ দিছোঁ। আৰু দুপৰীয়া বস্তুত ইহঁতক মই ঘাঁহ বন এইবিলাক মই খুৱাইছোঁ। মাজতে ছজনাৰ পাত এইবিলাকো দিছোঁ খাবলৈ। ছজনাৰ পাতটো দিলে কি হয়, গ্ৰ'থটো খুব ভাল এটা ৰিজাল্ট পাইছোঁ। মই এইটো কাৰণত খুৱাইছোঁ। আৰু মই ইহঁতক দুপৰীয়া মই ঘৰতে ঘাঁহ কিছুমান মই বৈজ্ঞানিক পদ্ধতিৰে ৰোপণ কৰিছোঁ, সেইবিলাক মই দুপৰীয়া খুৱাইছোঁ। মই ঘাঁহ কেনেদৰে লগাইছোঁ মই আপোনালোকক ভিডিঅ' আকাৰে দেখাইছোঁ। আৰু মই এইটো ঘৰত দানা বনোৱা হয়, ইয়াতে চয়ৰাটোত দি দিছোঁ খাবলৈ, সি সুন্দৰভাৱে খাই আছে। মই ইয়াতে বহুতকেইটা মিক্স কৰিছোঁ, ৰ মেটেৰিয়েল মিক্স কৰি দানাটো বনাইছোঁ মই ঘৰতে। ইহঁতে ইয়াত খাবলৈ দিছোঁ, এইবিলাক ইহঁতে শেষে কৰি দিলে। আৰু ইয়াততো আপোনালোকে দানা দিলে যোনটো কিনা দানা হয় সেইটো ছেপাৰেট কৰি দিব আৰু যোনটো ঘৰত বনোৱা দানা হয় সেইটো বেলেগ বাচনত দিব। মই ইয়াত দিছোঁ আৰু এইটো বস্তাত দি দিছোঁ, 3খন বস্তাত এনেকৈ দি দিছোঁ। বন্ধু বান্ধৱীসকল, মোৰ ইয়াতে 600 মুৰ্গী আছে। 600 মুৰ্গীৰ ভিতৰত মোৰ 15টামান মৰ্টেলিটি হ'ল বৰ্ডিং অৱস্থাতে। বৰ্তমানে এতিয়া একো মৰ্টেলিটি হোৱা নাই আৰু বেমাৰ বেলেগ বিশেষ একো দিয়া নাই, বিশেষ বেমাৰে দেখা দিয়া নাই মোৰ। কাৰণ মই ইহঁতক সপ্তাহৰ মূৰে মূৰে মই এণ্টিবায়'টিক ব্যৱহাৰ কৰিছোঁ আৰু মাজে মাজে এণ্টিবায়'টিক লগাৰ আগদিনাখন মাজে 6 নম্বৰ দিনৰ মূৰে মূৰে মই ইহঁতক হালধি পানী, তাৰপিছত নহৰু পানী এইবিলাক খাবলৈ দিছোঁ। 6 নম্বৰ দিনৰ মূৰে মূৰে মই ৰাতিপুৱা নহৰু পানী খাবলৈ দিছোঁ। আৰু আপুনি নহৰু পানীটো খাবলৈ দিলে মৰ্ণিং টাইমত দিব। আৰু যোনটো হালধি গুড়ি হয়, হালধিৰ যোনটো ৰস হয়, সেইটো আপোনালোকে ৰাতি দিব পাৰে। এনেকৈ মই দি আছোঁ। আৰু আজি ইহঁতক ক'বলৈ গ'লে আজি 25 নম্বৰ দিন হয়। মই ইহঁতক কেলছিয়ামটো দি আছোঁ, কেলছিয়াম সেইটো চাব পাৰে, মই কেলছিয়াম ব্যৱহাৰ কৰি আছোঁ সেইটো। এতিয়া মই ইহঁতক পানী দিবলৈ আহিছোঁ। এতিয়া যিহেতু গধূলি 7টা বাজিছে, মই এতিয়া ইহঁতক পানী দিবলৈ আহিছোঁ আৰু এতিয়া মই ইহঁতক কেলছিয়ামটো মিলাই দিম, জোখ পৰিমাণে মিলাই দিম মই কেলছিয়ামটো। আৰু ইহঁতক মই আজি ৰাতিপুৱা খাবলৈ দিছোঁ মাল্টিভিটামিন। এইটো মাল্টিভিটামিন খুৱাই আছোঁ, এইটো মাল্টি ষ্টাৰ্টাৰ এইটো খুৱাইছোঁ। এইটো মই 20 দিন বয়সৰ পৰা খুৱাইছোঁ, 20 দিন যেতিয়া হৈছে তেতিয়াৰ পৰা খুৱাইছোঁ মই। তাৰে আগত মই ভিমাৰেল খুৱাইছিলোঁ, ভিমাৰেলটো মই এতিয়া ষ্টপ কৰি এইটো ষ্টাৰ্ট কৰিলোঁ। আৰু এইটো খোৱাৰ 2 দিন আগত মই এইটো খুৱাইছোঁ, ভিটামিন বিটো খুৱাইছিলোঁ। মানে আজি 25 নম্বৰ দিন নহয়, 23 নম্বৰ দিনত মই এইটো খুৱাইছিলোঁ। 23 নম্বৰ দিনত এইটো চাব পৰা আপোনালোকে, ৰ'বক, এইটো ভিটামিন বি হয়, এইটো চাওক ভিটামিন বি হয়, ভিটামিন বি এমবিপ্লেক্স এইটো খুৱাইছিলোঁ মই 23 নম্বৰ দিনত। এইটো মই মৰ্ণিং টাইমত খুৱাইছিলোঁ। তাৰপিছত 24 দিনাখনে এইটো খোৱালোঁ মাল্টি ষ্টেটাৰ মৰ্ণিঙৰ টাইমত।
তাৰপিছত 25 তাৰিখ আজিও খুৱাইছিলোঁ এইটো মাল্টিচিটাৰ। আৰু আপোনালোকে ভিটামিন দিলে ৰাতিপুৱাই দিব পাৰে, আৰু গধূলিলৈ আপোনালোকে এইটো কয় লিভাৰ টনিক, কেলছিয়াম এইবিলাক আপুনি গধূলি ইউজ কৰিব পাৰে। আৰু গ্ৰোথ প্ৰমোটাৰ, যি গ্ৰোথ প্ৰমোটাৰ ইউজ নকৰে কিয়, এতিয়া বৰ্তমান ইউজ কৰিব হোৱা নাই বাৰু। গ্ৰোথ প্ৰমোটাৰ মই 30 দিনৰ পিছত ইউজ কৰিম। এতিয়া বৰ্তমান এইটোও খুৱাই আছোঁ, আৰু মই এইটো 3 দিন খুৱাম এইটো কেলছিয়ামটো। তাৰপিছত মই একদিন মাজত হালধি পানী খাব দিম। তাৰপিছত আকৌ মই এইটো লিভাৰ টনিকটো খুৱাম। লিভাৰ টনিকটো যিহেতু মোৰ এসপ্তাহ হৈ গ'ল, এসপ্তাহে লিভাৰ টনিক খোৱা নাই, মই 2 দিন লিভাৰ টনিক খুৱাব লাগিব ইহঁতক। তাৰপিছত মই আৰু কিবা ভেকচিন আহিব, মই 29 নম্বৰ দিনাখনে ভেকচিন কৰিম, যোনটো আমাৰ গম্বুৰ ভেকচিন হয় সেইটো। এতিয়া ইহঁতক যিহেতু মই মেডিচিনখিনি সময়মতে দি আছোঁ, আৰু ইহঁতৰ মই গোটেইখিনি চাই চিতি কেনেকুৱা কি কমি হয় সেইখিনি মই ডেইলি মই চেক কৰোঁ। মুৰ্গীটো চেক কৰি মই চাই লওঁ কেলছিয়ামৰ কমি হৈছে নে কি কমি হৈছে এইটো। আৰু বেছি যদি টোপনিত থোপ লাগি থাকে, টোপনি মৰা সম্ভৱ, তেনেহ'লে মই এইটো এণ্টিবায়'টিকটো খুৱাই দিওঁ ইহঁতক। মই এণ্টিবায়'টিক লিক্সিন পাউডাৰটো ইউজ কৰিছোঁ, আৰু সেইটো মই ভালেই ৰিজাল্ট পাইছোঁ। আৰু আপোনালোকে যদি লিক্সিন পাউডাৰ নোখুৱায়, তেনেহ'লে আপুনি ঘৰুৱা পদ্ধতিৰে এইটো খুৱাব পাৰে। হালধিৰ ৰসটো, হালধিৰ গুড়ি যোনটো ৰস হয়, কেঁচা হালধিটো ব্যৱহাৰ কৰিব আপোনালোকে। দোকানৰ পৰা কিনা হালধিটো ইমান এটা ঠিক নহয়, যোনটো ঘৰত পোৱা কেঁচা হালধি সেইটো বহুত বিশেষ গুণাগুণ আছে। আৰু আপোনালোকে চাব পাৰে মোৰ মুৰ্গীটো চাওক, প্ৰায়কেইটা এক সমানৰ হৈছে, 2-এজনহে সৰু আছে, বাকীকেইটা প্ৰায় বেছিভাগ এক সমানৰে হৈছে। যিহেতু কিছুমানে কয় কি ঘৰত দানা খোৱালে মুৰ্গীকেইটাৰ চাইজ কিছুমান ডাঙৰ সৰু হয়, মোৰ চোৱা মোৰতো একো দেখি পোৱা নাই এনেকুৱা, মোৰতো ঠিকেই আছে। আৰু যোনটো মই ঘৰত দানা বনাইছোঁ সেইটো পাই যোনটো কোম্পানীৰে কিনিব পাৰে দানাটো ছেম সেনেকুৱা মই সেইটো ফৰ্মুলা ইউজ কৰি বনাইছোঁ। কোম্পানীৰ মানুহবোৰে যিবিলাক ফৰ্মুলা ইউজ কৰি দানাটো বনায়, মই ঘৰত বনোৱা দানাটো ঠিক সেই চিষ্টেমতে বনাইছোঁ। এইটো কাৰণত মোৰ গ্ৰোথটো ঠিকেই পাইছোঁ মুৰ্গীকেইটা। যিহেতু এতিয়া কোম্পানীৰ দানাৰ দাম বহুত হৈছে, 50 টকা কেজি পৰ্যন্ত হৈ গৈছে এতিয়া বৰ্তমান, যিহেতু লকডাউন। সেইটো কাৰণত মই টাইম ইহঁতক ঘৰতে বনোৱা দানাটো দিবলৈ ট্ৰাই কৰিছোঁ। চোৱা কি সুন্দৰভাৱে খাইছে এইটো দানা। আৰু আপোনালোকে নাভাবিব এইটো দানা খোৱালে যে ৱেইট আহিবলৈ দেৰি লাগিব। আপোনালোকৰ ফৰ্মুলা আছে, যদি সেই ফৰ্মুলা মতে যদি দানাকেইটা আপোনালোকে মিক্সাৰ কৰি খুৱাব পাৰে, তেনেহ'লে নিশ্চয় মোৰ বোধেৰে কোম্পানীৰ দানাতকৈ এইটো দানাৰ বেছিহে আপোনালোকে সেইটো পাব, গ্ৰোথটো বেছিহে পাব। আপোনালোকে যদি সঠিক ফৰ্মুলা ইউজ কৰি কিনে যদি দানাটো বনাব জানে, তেনেহ'লে আপোনালোকে আৰু যদি দানা বনোৱা ফৰ্মুলা লাগে তেনেহ'লে মোক কমেণ্ট কৰি নিশ্চয় জনাব, মই দি দিম, ফৰ্মুলাটো দি দিম, আপোনালোকে সেইমতে বনাই ল'ব পাৰিব। চবৰে বেলেগ হয়, চবৰে ক্ষেত্ৰত বেলেগ হয়, ষ্টেটাৰো বেলেগ হয়, তাৰপিছত ষ্টেটাৰো বেলেগ হয় ফৰ্মুলা, মই সেইমতে দি দিম আপোনালোকে। মই একদম মনৰ পৰা কৈছোঁ কথাটো, আপোনালোকে যদি এই দানাটো খুৱাব পাৰে ঘৰুৱা, ইয়াত কোনো ভেজাল নাথাকে, নিজে যোনটো দানা বনায় সেইটোত কোনো ভেজাল নাথাকে। আপোনালোকে নিজৰ ইচ্ছামতে কেনেকুৱা কি পৰিমাণৰ চব গোটেইখিনি গম পায়। চাওক ইহঁতে কি সুন্দৰভাৱে আছে। আৰু ইহঁতক মই এতিয়া এইটো কেলছিয়ামটো দিব লাগিব পানীৰ লগত। পানীটো খতমে কৰি দিলে, 2-এটা ডিংকাৰত আছে বাৰু, হ'লেও মই চেছ কৰি সেইবিলাক ডিংকাৰত পানী শেষে কৰি দিলে দোকানত মই দিব লাগিব। আৰু আপোনালোকে মই এটা কথা কওঁ, পাৰিলে এই যোনটো তুঁহগুৰি হয়, এইটো মই তুঁহগুৰি আৰু কাঠৰ গুড়ি মিক্স কৰি দি দিছোঁ, কিন্তু আপোনালোকে এইটো আপোনাৰ ডেইলি এনেকুৱা তল ওপৰ কৰি দিব, ভৰিৰে হওক কিবা খাবেলিৰে হওক, ডেইলি তল ওপৰ এনেকৈ কৰি দিব। কাৰণ কি হয়, ইয়াতে যোনটো লেট্ৰিন কৰে ন, লেট্ৰিন কৰাৰ পিছত যদি সেই লেট্ৰিনটোত যদি এইটো পানীত টোপাল পৰি যায়, পানীত টোপাল পৰি সেইবিলাক যদি আপুনি এনেকৈ লাৰি নিদিয়ে নহয়, তাৰপিছত ইয়াৰ পৰা এটা বীজাণু ওলায়, এমনিয়া গেছ এটা ওলায়, সেই গেছটোৰ পৰাই মুৰ্গীবোৰৰ চিআৰডি বেমাৰটো হয়, মূৰত টোপনি মাৰি থাকিব, কিবা মাৰি থাকিব। সেইটো কাৰণত আপোনালোকে সেই গেছটো উৎপন্ন হ'ব নিদিব। আপোনালোকে পানী পৰিলে লগ এনেকৈ ভৰিৰে হওক কিবাহেৰে হওক আপোনালোকে এনেকৈ দিব, পানী পৰিলে। আৰু তুঁহটো আপোনালোকে ডেইলি এনেকৈ তল ওপৰ কৰি দিব, যোনটো লেট্ৰিন কৰে এইটো তল ওপৰ কৰি দিব, এনেকৈ ডেইলি এনেকৈ কৰি দিব। আৰু যিমান পাৰে সিমান পানী নেপেলাবই, আৰু
পানীৰ পৰা বহুত হয়, বহুত হেৰি হয় আৰু বহুত কেইটা কিছুমান মেইনটেনেন্সৰ কথা আছে। মই আপোনালোকক নেক্সট ভিডিঅ'ত ক'ম কিছুমান কথা কেনেকৈ বেমাৰৰ পৰা হাত সাৰিব পাৰি। বহুতো ঘৰুৱা টেকনিক আছে। মেডিচিনো পায় বজাৰত, কিন্তু মেডিচিন ইউজ নকৰাকৈ আপোনালোকে বেমাৰৰ পৰা ৰক্ষা কৰিব পাৰি নিজৰ মুৰ্গীকেইটাক। মই কেনেকৈ কি ব্যৱহাৰ কৰি আছোঁ আপোনালোকক মই নিশ্চয় জনাই আছোঁ। তো আজিৰ কাৰণে ইমানেই, আৰু কিবা যদি সুধিব লগা থাকে তেনেহ'লে কমেণ্ট কৰি নিশ্চয় সুধিব।